হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই আজি হাতত কটাৰী লৈ আছোঁ। কিহৰ কাৰণে কওকচোন বাৰু আপোনালোকে। আজি এনেই গৰমটো কেনেকুৱা পৰিছে? গুৱাহাটীততো বহুত গৰম পৰিছে, মানে বাহিৰত ওলাবই ভয় লাগিছে। বিনা দৰকাৰত মানে বাহিৰত ওলাবই ভয় লগা হৈ গৈছে। মই সেইটো কাৰণে ভাবিছোঁ ক'তনো যাম, কি কৰিম, বাহিৰত ওলাব লগা বৰ্তমান কাম নাই। চাওকচোন মই এতিয়া বৰ্তমান কি কৰি আছোঁ। এয়া মই এতিয়া আম খাব ওলাইছোঁ, আম কাটিব ওলাইছোঁ। এইবিলাক আম দেখিছেনে? এনেকুৱা ৰ'দ দিছে, মানে আম খোৱা বতৰ হয়। এইবিলাক আম এইফালে কুটি আছোঁ। বিৰাট মানে গৰম, সাংঘাতিক গৰম দিছে। একদম বাহিৰত যাব মানে ভয় লগা হৈ গৈছে গৰমৰ কাৰণে। বহুত গৰম দিছে। বাকী আপোনালোকৰ ফালে কেনেকুৱা বাৰু? ৰ'দ কেনেকুৱা দিছে? আমাৰ ফালেতো থাকিব নোৱাৰা হৈছে গুৱাহাটীত। বহুত গৰম পৰিছে একদম। সেইকাৰণে ভাবিছোঁ কিনো কৰিম আৰু ৰুমত থাকি বোলো আমকে আনি আমকে খাওঁ আৰু। এইবিলাক আম কাটি আছোঁ এতিয়া। বাকী কওক, আপোনালোকৰ কেনেকুৱা, ভালে আছেনে? মই আজি ক'তো বাহিৰত ওলাবই পৰা নাই, সেইকাৰণে আমে খাওঁ বুলি ভাবিছোঁ লগকেইজনৰ লগত। বাকী লগকেইজনো আছে, লগৰ দুজন। আম খাব মাতিছোঁ একেলগে। কি কৰিব আৰু, আমে খাই দিওঁ। কিন্তু আমবিলাক বহুত টেঙা যেন লাগিছে। গুৱাহাটীৰ আম বহুত টেঙা হয়। এতিয়া খাৰ দিব পাৰিলে ভাল হ'ল হয়। খাৰটো নাই এতিয়া গুৱাহাটীত। ক'ত খাৰ পাব? চৌদাকে দিব লাগিব। ইমান টেঙা আম খাব নোৱাৰি নহ'লে। চৌদাকে দিব লাগিব, উপায় নাই আৰু। আমাৰ লোকেল খাৰনো ক'ত পাব এতিয়া গুৱাহাটীত? ঘৰৰ পৰা আনিলেহে পাম আমি। আমিতো আগতে এনেকুৱা দিনত একদম পেট ভৰাই আম খাইছিলোঁ। কেঁচা আম কুটি লগৰকেইজন আহিব, ৩-৪জন লগ হৈ লওঁ, তাৰপিছত একেলগে গৈ আম পাৰোঁ গছৰ ওপৰত উঠি। এতিয়া আৰু আজিকালি এইবিলাক ক'ত পাম আৰু। আজিকালি ব্যস্ততা, চবৰে ব্যস্ততা হয়। চব কামে কাজে বিজি, কোনো ফ্ৰী নাই। এতিয়া আমি কিনিয়ে খাব লাগিব গুৱাহাটীৰ পৰাই। আগৰ দিনটো ক'ত পাব? আজিকালি আম গছো বহুত কমি গৈছে। নায়ে ক'ব গ'লে। এতিয়া গাঁৱতো সেই পৰিৱেশটো নাই আগৰ নিচিনা। আগতেতো আমি আমৰ গছত আছিলোঁৱে বেছি টাইম। স্কুলৰ পৰা গৈয়ে আমৰ গছত উঠিছিলোঁ, পকা আম খাইছিলোঁ। হাতত এখন চাকু থাকেই আমাৰ আগতে আম খোৱা সময়ত। বহুত আম খালোঁ আগতে। আমি গছত উঠি একদম আমৰলিয়া কামোৰে। তাৰপিছত লগৰ কিছুমান তলত থাকে, তলৰকেইটাকো দিব লাগে। ওপৰতো কেতিয়াবা আমি খাবই নাপাওঁ, তলত দি থাকোঁতেই যায়। ওপৰত আমি খাব পাহৰিয়ে যাওঁ, ইফালেহে আমৰলিয়া কামোৰে। তাৰপিছত আৰু নামি আহোঁ। নামি আহি লগৰকেইজনক দিওঁতে গুচি যায় আৰু মই খাবই নাপাওঁ লাষ্টত। এনেকুৱা কাহিনী বহুত গৈছে আমৰ বিষয়ে। এতিয়া আম মানে কিনি খাই ভাল নালাগে, নিজে পাৰি খোৱাটো আমেজেই বেলেগ। এইটোৱে চাওক, মই এতিয়া আম কুটিলোঁ, ইয়াতে 4-5টামান কুটিলোঁ হয়, আৰু সেইফালে আছে। ভাবিছোঁ আজি আমকে পেট ভৰাই খাম আৰু। আম খালে বোলে পেট ভৰাই খাব লাগে, কেঁচা আম, তেতিয়াহে ভাল লাগে। ভাবিছোঁ পেট ভৰাই খাম আজি আম আৰু। দেৰিকৈ ভাত খাম। এতিয়া ভাত বনোৱাই নাই আমি, পাছত বনাম। আগতে আমটোৱেই খাই লওঁ। বাকী মই এনেই ভিডিঅ'টো বনালোঁ আৰু। ক'ত বাহিৰত যাবতো নোৱাৰোঁ, ইমান গৰমত যাব মন নাই আৰু কামো নাই আজি বাহিৰত যাব লগা। মই এতিয়া ৰুমতে আছোঁ, ৰুমৰ পৰাই ভিডিঅ'টো বোলো এবাৰ বনাওঁ আৰু। কি কৰিম আৰু, আপোনালোকক দেখাওঁ মই কেনেকৈ কি কৰি আছোঁ। আম খাব ওলাইছোঁ এতিয়া। এই মোৰ লগ বন্ধু আছে, এইফালে আছে বাৰু, এইফালে শুই আছে। বাকী এটা আছে বাহিৰত, তাক ফোন কৰি দিম, আহিব আম খাবৰ কাৰণে। এতিয়া আমবিলাক কুটি আছোঁ। এতিয়া ৰোকনি হ'লে বেছি ভাল আছিলে, কিন্তু এই চাকু দি কুটিছোঁ আৰু ইমানখিনি পাৰি। ৰোকনি হ'লে খাই ভাল লাগে হয়নে? ৰোকনি হ'লে খাই বেছি ভাল লাগে। এনেকৈ মানে দাঁত টেঙাই যায় আৰু পূৰা টেঙাই যায়। খাৰটো দিলে দাঁত নেটেঙা হয়, কিন্তু খাৰটো নাই নহয়, এতিয়া নাপাম। আৰু বাহিৰত যাবও নোৱাৰোঁ, যি ৰ'দ দিছে। চৌদা আনিব বাহিৰত যাব নোৱাৰি, এনেকুৱা ৰ'দ দিছে একদম। উপায় নাই, এনেকৈ খাব লাগিব আৰু। বাকী হাই ফ্ৰেণ্ডছ, মোৰ এতিয়া আম দুটা হৈ গ'ল। মই এতিয়া খাম, এতিয়া আমি ৰেডি কৰিম।
এয়া হৈ গ'ল, এইবিলাক আৰু নহয় আৰু আজি নোৱাৰি আৰু ইমান খাব। এইখিনি পুতিলোঁ, এইখিনিয়ে হৈ যাব। 3জন মানুহে আমি ইমান খাব দৰকাৰ নাই নহয়। পেট ভৰাই খাব মন যায়, কিন্তু এইবিলাক খাৰ চাৰ নহ'লে নোৱাৰে দেই খাব, বহুত টেঙা হয়। মই অলপ খাই চালোঁ মানে বহুত টেঙা হয়। মই এতিয়া কলপাত আনিব লাগিব, কিন্তু কলপাত আৰু কচু পাতত খোৱাটোহে আমেজ। প্লেট খালে ভাল নালাগে। মই এতিয়া কলপাত আনিব গ'লক, কলপাত আনিম। মই এতিয়া দেখাম ৰ'ব, কলপাত আনিব গৈ আছোঁ। কিন্তু এইটো প্লেট বা কাঁহী চাহী এইবিলাকত খালে বেছি ভাল নালাগে মানে। আপোনাৰ কলপাত হওক বা আমি আগতে কচু পাতত খাইছিলোঁ, ক'লা কচু পাতত, এনেকুৱা হ'লে ভাল লাগে, খাই ভাল লাগে। এইটোৱে আমাৰ কলগছ আছে ৰ'ব, এতিয়া পাত বতাহ চতাহ দি আছেতো, পাতবিলাক একদম ফালি যায়, বতাহত ফাটি যায় পাতবিলাক। এতিয়া মই হৈ গ'ল, ৰেডি হৈ গ'ল আপোনাৰ। নিমখটো আপোনালোকৰ পৰিমাণ হিচাপত দিব, যিমানখিনি প্ৰয়োজন সিমান দিলেই হয়। প্ৰয়োজন মই হিচাপত দিছোঁ আৰু বাকী এতিয়া এইটোৰে পূৰা ফুকি দিম, ৰুকনি নাই না, মাৰি দিব লাগিব। এইটো এটা বেলেগ টেকনিক। ৰুকনি নহ'লে আপোনালোকে এইটো দি হেৰি কৰি দিব, গিলাচেদি কোনে মিহি মিহি হয় তাৰমানে, এইটো দি মাৰি দিলে বাছ। দেখিছেনে চকলা চকলি আছিলেতো, এতিয়া ধুনীয়া কাটা কাটা হৈ গ'ল। সেইটো কাৰণে গিলাচটো হ'লে ভাল। পিচ হৈ গ'ল। মণ্ডলজি খাৰ আছে নেকি? খাৰ নাই, খাৰ অলপ দিলে মজা লাগিল হয়। মজা লাগিল হয়। খাৰ অলপ দিলে ধুনীয়া লাগিল হয়, কিন্তু টেঙা বহুত আছে, খাৰ অলপ দিলে বঢ়িয়া লাগিল হয়। ঠিক আছে বাৰু, আপোনালোকে খাব আমৰ বতৰ এতিয়া, বতৰৰ ফল বতৰতে খাব লাগে। এতিয়া কেঁচা আমৰ খোৱা বতৰ, তাকে আমি আম খাম এতিয়া। আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম আকৌ। আজিলৈকে সমাপ্ত কৰোঁ ইমানতে। আপোনালোকৰ জিভা পানী পৰে যদি লাইকটো কৰি দিব, আৰু আপোনালোকৰ সেইটোৱে আৰু, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ খাওঁ হয়তো লাগি যাব পাৰে। ধুনীয়া কৰি মই বনাইছোঁ। আজিলৈকে ইমানতে ৰাখোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।